নিশাৰ শূন্যতা, এখন শান্ত গাঁও। কিন্তু উত্তৰ ফালে পুৰণি গুদামঘৰৰ কথা গাঁওবাসীয়ে ভয়তে সকলোকে কয়। বহু বছৰৰ আগতে হেনো এজনী তৰুণী নামৰ ছোৱালীৰ মৃত্যু হৈছিল সেই গাঁওখনতেই, আৰু এতিয়াও তাইৰ আত্মাই তাত ঘূৰি ফুৰে। দোষ নচলাৰ ককাজ কৈছে তাত ভূত আছে, মোৰতো ভয় লাগিছে। ভালহে, আমি তাত গৈ ভূতৰ লগত চেলফি তুলিম আৰু ফেচবুকত পোষ্ট কৰিম আৰু লিখিম নিউ ফ্ৰেণ্ড এডেড। আগত বগা কাপোৰ, মোৰ ভয় লাগিছে। ময়ূৰে ভয় কৰা দেখি ৰাহুলে সাহস গোটাই আগবাঢ়ি যায় আৰু আগত দেখে এজনী গৰু শুই আছে। এজনী গাখীৰে পঠাই দেখোন। দৰ্জাখন নিজে নিজে খুলিলে। দুয়ো লাহে লাহে ভিতৰলৈ সোমাই গ'ল আৰু সিহঁতে হঠাতে দেখা পালে তোমালোকে মোকেই বিচাৰি আহিছা নেকি? মই বহুত দিন মানুহ পোৱা নাই। এতিয়া মজা। তোমালোকক আজি মই ইয়াতেই ৰাখিম। মোৰ এতিয়া ভয় লাগিছে। তই কি কৰ? মই কি কৰিম এতিয়া? ইয়াৰ পৰা পলা, 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 ইয়াৰ পৰা পলা বুলি কৈছো, পলা। মই যাওঁ, তৌ পলা। এজনী যখিনী ভুতুনি, চবে সঁচা কৈ ইয়াৰ পৰা পলা, 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 পলা। দুয়ো নিজকেই বচাই যেনে তেনে সেই ঘৰটোৰ পৰা দৌৰি গুচি আহিলে।